এইয়া পাৰ চৰাইৰ কাৰণে কবুতৰৰ কাৰণে এয়া ব্ৰেড দিলোঁ। অলপমান দুপৰীয়া আহিছোঁ পাৰ্কলৈ বতাহ খাবলৈ। এয়া 1 চক্কৰ লগাম চাৰিওফালে ট্ৰেকাৰ দি আৰু ঘৰলৈ যাম। আচলতে কিবা কিনিব আহিছিলোঁ, ভাবিলোঁ পাৰ্কত বতাহটো বেছি থাকে না, কিন্তু মুকলি ঠাই যে পাৰ্কবিলাক। এইখন একেবাৰে সৰু পাৰ্ক, একচুৱেলি কালেখানৰ গুম্মত হয় দুটা, বড়েখান আৰু চটেখান। দুজন মোগল এম্পায়াৰৰ হেৰি আছিলে গুম্মত, বিৰাট ডাঙৰ মকবৰা। এয়া বড়েখানৰ বহুত ডাঙৰ মকবৰা। চাৰিওফালে ট্ৰেক আছে, মানুহে মৰ্ণিং ৱাক ইভিনিং ৱাক কৰে। এইবিলাক দেৱদাৰু, অশোক গছ, অশোক গছবোৰ ভাল লাগে চাৰিওফালে এইবিলাক। এতিয়া শুকান দিন যে অলপমান ধূলিয়াৰি বাৰু ইয়াত হোৱা নাই, কিন্তু এই তলত এইবিলাক আছে, পানী মাৰি থাকে বাৰু। এই চাৰিওফালে মানুহৰ ঘৰ, দোকান বজাৰ, মাৰ্কেট কমপ্লেক্স এইজোপা। ইয়াতে মই এতিয়া অলপমান হেৰি দি দিওঁ, এই কলা পৰুৱাৰ কাৰণে কালি চিটিত অলপমান শুকান বুট আনিছোঁ। কেতিয়াবা চেনি দিওঁ, আটাও দিওঁ, ইয়াত অলপ দিওঁ। মই এই তাল মাখানিহে দিলোঁ অলপ, এই ব্ৰতত খোৱা যে যিটো ফক্স নাট বুলি কোৱা হয়, আখৈৰ নিচিনা ফুলি উঠে, তাল মাখনিয়ে দিলোঁ। এই শুকান বুটটো বেলেগ পাৰ্কত দিমগৈ বা ইয়াতে দিম, পিছত দিম। তাল মাখনি দিলোঁ, ইমানখিনিয়ে খাব পৰুৱাবোৰে। এয়া এনেকুৱা ধৰণৰ, এইটো এটা ছাইড এই ধৰণৰ, এয়া বেলেগ ছাইডটো সৰু চটে কালেখানৰ এইটো মকবৰা, গুম্মত বুলি কয় ইয়াত মকবৰা। এইটো বহুত ডাঙৰ হয়, এইটোতো আৰুৱেই ডাঙৰ, প্ৰচণ্ড ডাঙৰ। এয়া এই পানী ছিটিয়াই থৈছে বাৰু, চৰাইবিলাকেও খাইছে পানী। এই আৰু অকণমান এপাক মাৰি ঘৰলৈ যাওঁগৈ। বস্তু কেইটামান কিনিছোঁ। গ্ৰীনাৰী গৰম আছে আজি, বহুত গৰম আছে, কিন্তু ইয়াত ইমান অনুভৱ নহয়, খোজকাঢ়ি আছোঁ কাৰণে। বহিলে ভালে লাগিব ইয়াতে, এই হৰিয়ালি দেখি ভাল লাগে আৰু ঘৰৰ পৰা ওলাই। থেংক ইউ ফৰ ৱাচিং, প্লিজ লাইক ছাবস্ক্ৰাইব। ভাল ভিডিঅ' আৰু দিম বাৰু, কুকিঙৰ অলপ চলপ দি আছোঁ, আৰু ভাল ভিডিঅ' মই আৰু দিম। মানে মানুহে লাইক ছাবস্ক্ৰাইব কৰিলে যিমানে ভিউ হৈ থাকে, তেতিয়াহে ভিডিঅ'বোৰ বনাব মন যায় বা বনাবলৈ সামৰ্থ্য হ'ব। থেংক ইউ, আই লাভ ইউ মাই ডিয়াৰ ভিউৱাৰ। এই ধৰণে চাৰিও দিশটো দোকান বজাৰ আছে। নিউ দিল্লীৰে এৰিয়া হয়। পাৰ বিৰাট, এইয়া এটা কেৰ্কেটুৱা, গিলহেৰি কেৰ্কেটুৱা বিৰাট আছে দিল্লীৰ পাৰ্কত।